যদি মানুহে আপোনাৰ কথা নুশুনে বা গুৰুত্ব নিদিয়ে, যদি সমাজত অলপো আপোনাৰ মূল্য নাই, তেনেহ'লে এটা কথা সদায় মনত ৰাখিব, সমাজে কাকো দুৰ্বল বুলি নাভাবে। সমাজে মাত্ৰ নিৰ্দিষ্ট সময়ত মানুহৰ উপযুক্ত স্থানহে দেখুৱাই দিয়ে। যদি আপুনি সমাজত নিজৰ স্থান ল'ব বিচাৰে, তেন্তে এই 4টা নিয়ম মনত ৰাখক আৰু মানি চলক। নিয়ম নম্বৰ 1, হিচাপতকৈ বেছি ভাল মানুহ হৈ দেখাব নালাগে। কাৰণ যি মানুহ সকলোৰে কামত আহে, তেওঁকেই সৰ্বপ্ৰথমে ব্যৱহাৰ কৰা হয়। ঠিক সেইদৰে এজোপা উচ্চতা থকা পোন বৃক্ষ সৰ্বপ্ৰথমে কাটি পেলোৱা হয়। নিয়ম নম্বৰ 2, নিজৰ পৰিশ্ৰম নীৰৱে কৰি যাওক। কম কথা কওক, বেছি কাম কৰি দেখুৱাওক। নিয়ম নম্বৰ 3, সকলোকে আপুনি কৰা পৰিকল্পনা কথা প্ৰকাশ নকৰিব। কাৰণ বন্ধুটোকৈ বেছি ঈৰ্ষা কৰা মানুহ আপোনাৰ কাষতে থাকে। নিয়ম নম্বৰ 4, য'ত আপোনাৰ মূল্য আৰু গুৰুত্ব নাই, তাত অলপ সময়ো নাথাকিব। কাৰণ তাত উপস্থিত থকাৰ অৰ্থ নিজেই নিজক কৰা অপমান। স্থান সলনি কৰক, নিজক সলনি নকৰিব। যদি আপুনি সঁচাকৈ সমাজত নিজৰ স্থান পাব বিচাৰে, তেন্তে এই ভিডিঅ'টো ছেভ কৰক, শ্বেয়াৰ কৰক আৰু এনে সত্য আৰু সঁচা জ্ঞানৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।